আপুনি যদি আপোনাৰ জীৱনত যিকোনো এটা মুহূৰ্তত বা যিকোনো এটা ক্ষেত্ৰত যিকোনো এটা সমস্যাৰ কথা বুজিব বিচাৰে তেন্তে তাৰ বাবে একমাত্ৰ হৈছে গীতাৰ বাণী বা উপদেশ। ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক কোৱা বা দিয়া বাণী কেৱল অৰ্জুনৰ বাবে নহয়, সম্পূৰ্ণ মানৱ জাতিৰ কল্যাণৰ বাবেহে। অৰ্জুন এটা কাৰণ মাত্ৰহে যাৰ বাবে ভগৱান শ্ৰীকৃষ্ণই সমস্ত মানৱ জাতিৰ লগতে বিশ্ব ব্ৰহ্মাণ্ডৰ বাবে এক মহান উপহাৰ দি থৈ গৈছে। প্ৰিয় দৰ্শকসকল, আপোনালোকৰ বাবে এনে 30টা বাণী বা উপদেশ লৈ আহিছোঁ যিয়ে আপোনাৰ জীৱনটো সুখী আৰু শান্তিময় কৰাৰ লগতে সাফল্যমণ্ডিত কৰাত সহায় কৰিব। তেন্তে আহক পলম নকৰি মহান বাণী বা উপদেশকেইটা আলোচনা কৰোঁ। মানুহে এইটোও জানিও কেৱল ভাগ্যকহে দোষ দিয়ে বা দোষ দি থাকে যে ভাগ্যতকৈও ওপৰত হ'ল নিজৰ কৰ্ম, যি নিজৰ হাতত থাকে। যি ব্যৱহাৰ আপুনি আনৰ পৰা পোৱাটো নিবিচাৰে তেনে ব্যৱহাৰ আপুনিও কাৰো লগত কেতিয়াও নকৰিব। মানুহে যি দান অন্তৰেৰে কৰিব পাৰে সেয়া হাতেৰে কৰিব নোৱাৰে, বা মৌন হৈ যি সকলো ক'ব পাৰে সেয়া শব্দৰে বা ভাষাৰে ক'ব নোৱাৰে। মানুহৰ পতনৰ মূল কাৰণ কি জানেনে? যি ব্যক্তিয়ে খং কৰে বা ক্ৰোধিত হয় তেওঁৰ মনত ভ্ৰমিত হয়, যাৰ বাবে ব্যক্তিগৰাকীয়ে বুদ্ধিভ্ৰষ্ট হয়। আৰু তেতিয়া ব্যক্তিগৰাকীয়ে লাহে লাহে পতন আৰম্ভ হয়। এই পৃথিৱীত আটাইতকৈ ডাঙৰ সম্পত্তি হৈছে মনৰ শান্তি। মনৰ শান্তিতকৈ ডাঙৰ সম্পত্তি আৰু নাই। কোনো ব্যক্তি জন্মতে মহান নহয়। মহান হ'বলৈ হ'লে কাৰ্য বা কৰ্ম কৰিব লাগিব। বাসনা, ক্ৰোধ আৰু লোভ এই তিনিটা হৈছে নৰকৰ দুৱাৰ। অতি সুখ, আনন্দ বা অতি দুখত কেতিয়াও সিদ্ধান্ত ল'ব নালাগে। কাৰণ এই দুটা পৰিস্থিতিতে আপোনালোকক সঠিক সিদ্ধান্ত বা নিৰ্ণয় লোৱাত বাধা দিয়ে। যদি কোনো এগৰাকী ব্যক্তিয়ে কোনো এটা বস্তু ভাল লাগে তেন্তে সেইটো ভাল নহয়। ভাল সেই ব্যক্তিগৰাকীয়েহে, কাৰণ ভাল দৃষ্টিৰ অধিকাৰী সেই ব্যক্তিগৰাকীহে। সেইসকল ব্যক্তি জীৱনত ভয়াতুৰ হৈ থাকিব যাৰ জীৱনত প্ৰতিটো সিদ্ধান্ত আনৰ ওপৰত নিৰ্ভৰশীল। যেনেকৈ এগছি চাকিয়ে নিজৰ পোহৰেৰে চৌপাশে পোহৰাই তোলে, তেনেকৈ সত্যৰ পোহৰ কেতিয়াও কম হৈ নাযায়। সেয়া মানুহে সদায় সত্য কোৱা উচিত। সদায় সন্দেহত থকা ব্যক্তিয়ে কোনো লোকতেই শান্তিত থাকিব নোৱাৰে। পৰিৱৰ্তনেই হ'ল প্ৰকৃতিৰ নিয়ম, সংসাৰৰ নিয়ম। সময়ৰ লগে লগে সকলো বস্তুৱে পৰিৱৰ্তনৰ নিয়ম পালন কৰে। মানুহৰ মনটো চঞ্চল হয়। ইয়াক নিয়ন্ত্ৰণ কৰা বৰ কঠিন, কিন্তু অভ্যাসেৰে ইয়াক বশ কৰিব পাৰি। কেতিয়াবা কেতিয়াবা আনৰ ওপৰত ভৰসা কৰাটো ভাল, কিন্তু সাৱধানতা অৱলম্বন কৰাটো অতি প্ৰয়োজন। কাৰণ কেতিয়াবা আমাৰ দাঁতেৰে নিজৰ জিভাখন কাটে আৰু আঘাত কৰে। আপোনাক অন্তৰেৰে বিচৰাজনে আপোনাৰ লগত যিকোনো বিষয়ত কথা পাতিব, কিন্তু আপোনাক ঠগিব বিচৰাসকলে আপোনাৰ লগত মিঠা মিঠা কথাহে পাতিব। জীৱনৰ আন এটা নাম হৈছে সংঘৰ্ষ। মই কৰিব পাৰোঁ এয়া হৈছে আত্মবিশ্বাস, কিন্তু কেৱল ময়ে কৰিব পাৰোঁ সেয়া হ'ল অহংকাৰ। গতিকে আত্মবিশ্বাসকে আদৰি লওক, অহংকাৰক নহয়। কোনে কি কৰি আছে বা কিয় কৰি আছে এইবোৰৰ পৰা আপুনি যিমান দূৰত থাকিব সিমানেই আপুনি সুখত থাকিব। যদি আপুনি কৰা ভুলবোৰৰ পৰা শিকিছে তেন্তে সেই ভুলবিলাক আপোনাৰ বাবে সফলতাৰ চিৰি।
আৰু যদি আপুনি শিকা নাই তেন্তে সেই ভুলবোৰৰ আপোনাৰ বাবে সাগৰ। এতিয়া সিদ্ধান্ত আপোনাৰ হাতত, আপুনি সফলতাৰ চিৰিৰে বগাব নে সাগৰত ডুবিব। যেতিয়া মানুহৰ প্ৰয়োজন সলনি হয় তেতিয়া সেই মানুহৰ কথাৰ ধৰণো সলনি হয়। মানুহৰ নিজৰ বিশ্বাসেৰে নিৰ্মিত, যিয়ে যেনেধৰণৰ বিশ্বাস কৰে তেনেধৰণৰ হয়। যদি কোনো ব্যক্তিয়ে বিশ্বাসৰ লগত ইচ্ছা কৰা হয় বস্তুটো পাবৰ বাবে সদায় চিন্তা কৰে, তেন্তে সেই ব্যক্তিগৰাকীয়ে যি ইচ্ছা তাকেই পাব পাৰে। জীৱনত সফলতাৰ ডলাৰটোৰ দুপাট চাবিৰে খুলিব পাৰি, কঠিন পৰিশ্ৰম আৰু দৃঢ় সংকল্পৰ। যেতিয়া মানুহে নিজৰ কামতে আনন্দ বিচাৰি পায় তেতিয়া মানুহে পূৰ্ণতা পায়। যদি আপুনি জীৱনত শিৰণত কৰিবই লাগে তেন্তে কাৰোবাৰ বিনম্ৰতাৰ আগতহে কৰক। কাৰোবাৰ শক্তি, কাৰোবাৰ ৰূপ সৌন্দৰ্য, কাৰোবাৰ ধন সম্পত্তিৰ আগত নহয়। যি হৈ গ'ল তাক লৈ দুখ কৰাৰ কি প্ৰয়োজন, যি আছে তাক লৈ অহংকাৰ কৰাৰ কি প্ৰয়োজন, আৰু যি হ'বলগীয়া আছে তাক লৈ মহনত পৰাৰ কি প্ৰয়োজন। যি ব্যক্তিক যি দায়িত্ব দিয়া হয় বা দায়িত্ব থাকে সেই দায়িত্ব সুন্দৰভাৱে পালন কৰা উচিত। নিজৰ প্ৰয়োজনীয় কামবোৰ সদায় সম্পূৰ্ণ কৰিব লাগে, কাৰণ বাস্তৱত কাম বা কৰ্ম কৰাটোৱে হৈছে একো নকৰাতকৈ শ্ৰেষ্ঠ। সময়তকৈ আগত পোৱা বস্তু কেতিয়াও মূল্য নাথাকে, সময়তকৈ পিছত পোৱা বস্তুৱে মহত্ব হেৰুৱায়। সেয়ে সময়ৰ আদৰ কৰক আৰু নিজৰ কামবোৰ সময়মতে কৰিবলৈ চেষ্টা কৰক। জীৱনৰ আনন্দ অতীত বা ভৱিষ্যতত নাই, বৰ্তমানলৈকে জীয়াই থকাটোৱে জীৱনৰ আনন্দ পোৱা যায়। সঠিক কৰ্ম বা কাম সেয়া নহয় যাৰ পৰিণাম সদায় সঠিক হ'ব, বৰং সঠিক কাম সেয়া যাৰ উপদেশ কেতিয়াও ভুল নহয়। আপুনি কিহৰ বাবে কান্দিছে? কাৰণ আপুনি যি হেৰাইছে সেয়া কেতিয়াও আপুনি সৃষ্টি কৰাই নাই। আজি আপোনাৰ ওচৰত যি আছে সেয়া কাইলৈ আন কাৰোবাৰ হ'ব, কাৰণ এয়াই প্ৰকৃতিৰ নিয়ম। কাৰোবাৰ ভাল কৰিব নোৱাৰিলেও বেয়া কেতিয়াও নকৰিবা, কাৰণ পৃথিৱীহে দুৰ্বল হ'ব পাৰে কিন্তু পৃথিৱীৰ সৃষ্টিকৰ্তা নহয়। যি হ'বলগীয়া আছে সেয়া হ'বই, যি নহ'বলগীয়া আছে সেয়া কেতিয়াও নহয়। এনে চিন্তা যাৰ মনত থাকে তেওঁক আন কোনো চিন্তাই আমনি কৰিব নোৱাৰে। সত্যতাই কেতিয়াও দাবী নকৰে যে ময়েই সত্য, কিন্তু মিছা বা অসত্যতাই সদায় দাবী কৰে যে ময়েই সত্য। ভগৱান শ্ৰীকৃষ্ণই কৈছে যে ময়েই এই সংসাৰৰ সুগন্ধি, ময়েই অগ্নিৰ উষ্ম, আৰু ময়েই সমস্ত জীৱিত প্ৰাণীৰ সংযম। আপুনি যিমানেই ভাল কাম নকৰক কিয়, সমাজে সদায় আপোনাৰ বেয়া কামটোহে মনত ৰাখিব। সেয়েহে আনে কি ক'ব বুলি ভাবি থকাতকৈ নিজৰ কৰ্মই শ্ৰেষ্ঠ। আপুনি খালী হাত লৈ আহিছে আৰু খালী হাতেৰে যাব লাগিব, ৰৈ যাব মাত্ৰ আপোনাৰ কৰ্ম। যেতিয়া মন ব্যাকুল হৈ থাকে তেতিয়া কোনো সিদ্ধান্তই নল'ব, কাৰণ ব্যাকুল মনেৰে লোৱা সিদ্ধান্ত বা নিৰ্ণয় কেতিয়াও সঠিক নহয়।